গোটেই বঙাইগাঁও অঞ্চলটো বঙাইগাঁও জিলা। বঙাইগাঁও আপোনাৰ অহা নাই অহা নাই পিছত যাব নেকি উল্টা পড়ছে না আরো খারপুজি না খেরপুজি মাজার নহয় পশ্চিম মাজারালগা ও ডুবি খেলুয়াপাড়া সুতির মুখ আজি আপোনালোকে কি কি সাহায্য আগবঢ়াব হয় আজি আমি সদৌ অসম গৰিয়ামূৰীয়া দিশী জাতীয় পৰিষদৰ এটি সজাতি দল বঙাইগাঁও জিলা সমিতিৰ সহযোগত আৰু বালাপাৰা আঞ্চলিক সমিতিৰ সহযোগত আমি হেৰি লৈছোঁ আমি খোৱা বস্তু কিছুমান লৈছোঁ বানপীড়িত ৰাইজৰ কাৰণে আমি চিৰা লৈছোঁ মুড়ি লৈছোঁ আৰু ব্ৰেড লৈছোঁ এইবিলাক বস্তু আমি লৈছোঁ আৰু এইবিলাক আমি আজি ভগাবলৈ গৈ আছোঁ আৰু সিহঁতৰ আমি দুখ দৰদৰ্শা আমি পৰিভ্ৰমণ কৰিম ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰীজনে যেতিয়া অসম ভ্ৰমণলৈ আহিছিল কেন্দ্ৰীয় কাৰ্যালয়ত কৈছিল যে গৰাখহনীয়া আৰু বানপীড়িত অঞ্চলৰ কাৰণে যথেষ্ট পৰিমাণ টকা আছে আৰু সেই টকা এতিয়ালৈকে কিন্তু যথেষ্ট পৰিমাণ মোকলাই দিয়া হোৱা নাই এই বিষয়ে আপুনি কি ক'ব এতিয়া কথাটো হ'ল কেন্দ্ৰীয় চৰকাৰে মানে আভুৱা ভাৰীহে আছে আমাৰ বানপীড়িত ৰাইজে যি হিচাপে পাব লাগিছিল সাহায্য সেই হিচাপে পোৱা নাই আজি আমি নিজেই প্ৰেক্টিকেলি আমি ভিজিট কৰিছোঁ আৰু গোটেই দুখত আমি সমভাগী বানপীড়িত ৰাইজৰ আমি দেখিবলৈ পাইছোঁ যি হিচাপে আমাৰ সাহায্য পাব লাগিছিল সেই হিচাপে পোৱা নাই এই ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰ সম্পূৰ্ণৰূপে বিফলতা অৰ্জন কৰিছে আমি সদৌ অসম গৰিয়ামূৰীয়া দিশী জাতীয় পৰিষদে ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম আৰু আমি দাবী জনাইছোঁ যে কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে আমাৰ অসমৰ বান সমস্যা আৰু গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰক ইতিমধ্যে স্থানীয় বিধায়ক অনন্ত কুমাৰ মালয় এই গৰাখহনীয়া অঞ্চললৈ গৈছিল আৰু যোৱাতে 1000 টকা 20টা পৰিয়ালক সাহায্য আগবঢ়াইছিল এই বিষয়ে আপুনি কি ক'ব এই বিষয়ে আমি ক'বলগীয়া একো নাই যিহেতু তেখেত স্থানীয় বিধায়ক আৰু স্থানীয় বিধায়ক হিচাপে তেখেতৰ ভূমিকা কি আমি এতিয়া আৰু কিছুমান ঠাই পৰিভ্ৰমণ কৰিম তেতিয়া আমি গম পাম তেখেতে কিমান দূৰ সফলতা অৰ্জন কৰিছে নে বিফলতা অৰ্জন কৰিছে ইতিমধ্যে 1000 টকা দিয়া তথ্য আমি বাতৰি সম্প্ৰচাৰো কৰিছোঁ এই ক্ষেত্ৰত গৰিয়ামূৰীয়াৰ পৰা আপোনালোকৰ কিবা অভিযোগ আছে নেকি আমাৰতো গৰিয়ামূৰীয়া দিশী জাতীয় পৰিষদে সদায় কৈছোঁ যে আমাৰ বানপীড়িত ৰাইজে যাতে লঘোণে থাকিব নোৱাৰে অন্ন বস্ত্ৰৰ কাৰণে হাহাকাৰ কৰিব নালাগে তাৰ কাৰণে আমাৰ বিধায়ক কিয় মন্ত্ৰীসকলে আগবাঢ়ি আহিব লাগে আগবাঢ়ি আহি কিনে বানপীড়িত ৰাইজক সহায় সহযোগিতা আগবঢ়াব লাগে এই ক্ষেত্ৰত অনন্ত মালয় ডাঙৰীয়াই যদি 1000কৈ টকা দিছে কি যুক্তিত দিলে তেখেতৰ MLAD ফাণ্ডৰ পৰাই দিলে নে কি ফাণ্ডৰ পৰাই দিলে গম নাপালোঁ কাৰণ 1000 টকাটো এটা বানপীড়িত ৰাইজৰ কাৰণে মানে গ্ৰহণযোগ্য নহয় আৰু জেগাত যাম আমি ধন্যবাদ